Hello guys, welcome back to my another vlog. तो माने आज फाइनली आखि गल नतुन एकटा पोस्ट तो ITBP पाলৰ পৰা কনষ্টেবল দিৰি বহুতেই ভাল খবৰ আৰু অসমৰ ল'ৰা-ছোৱালীসকলে এপ্লাই কৰিব পাৰিব অসম নালাগে না গোটেই ভাৰত বৰ্ষৰ যিমান ল'ৰা-ছোৱালী আছে এইখিনি এপ্লাই কৰিব পাৰিব ভিডিওটো বহুতেই ইম্পৰ্টেন্ট কি ডকুমেন্ট লাগিব কি কোৱালিফিকেশন লাগিব কোনবিলাক ডকুমেন্টছৰ সহায়ত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কোনটো ল'ৰা-ছোৱালীয়ে এই পদবিলাকত এপ্লাই কৰিব পাৰিব তো বহুতেই ইম্পৰ্টেন্ট সো ইটো ITBP কনষ্টেবল জেনাৰেল ডিটি পালৰ পৰা এটো পদ মুকলি কৰা হৈছে আৰু ইয়াতে দেখিবলৈ পাইছে ITBP কনষ্টেবল জিডি ৰিক্ৰুটমেন্ট 2022 ইয়াত 248টা পোষ্ট ইণ্ডিয়ান তিব্বত পুলিচ ফোর্স ITBP পালৰ পৰা মানে 248টা পোষ্ট ইয়াতে কি কৰা হৈছে আপোনালোকক মুকলি কৰি দিয়া হৈছে ইয়াত পোষ্ট নাই কেন্দ্ৰ মানে কনষ্টেবল জেনাৰেল ডিটি আপোনালোকক দেখিবলৈ পাব ইয়াত স্পোর্টস কোৱাটা মানে যাৰ স্পোর্টস সাৰ্টিফিকেট আছে মানে মেল ফিমেল দুটা ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব যেহেতু ইয়াত কি আছিল যাৰ ডিস্ট্ৰিক্ট নেশনাল ইন্টাৰনেশনাল ষ্টেট লেভেলৰ যাৰ স্পোর্টস সাৰ্টিফিকেট আছে এবিলাকে ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰিব ইয়াত ভ্যাকেন্সিজ অফ নাম্বাৰ অফ ভ্যাকেন্সি দিয়া আছে 248টা ভ্যাকেন্সিজ দেখিবলৈ আপোনালোকে পোৱা যাব নেম অফ স্পোর্টস কি দিছে discipline and vacancies ইয়াত আপোনালোকে চাই লওক ভালকে চাই লব কিন্তু খেলমি নকৰিব athletics for various events ইয়াত মেল ক্যান্ডিডেটৰ কাৰণে 27 ফিমেল কাৰণে নাই aquatics for various events 39 টা পোষ্ট মেল আৰু ফিমেলৰ নাই সো equestrian ইয়াত ফিমেলৰ মেল ক্যান্ডিডেটৰ কাৰণে 8 আৰু ফিমেল ক্যান্ডিডেটৰ কাৰণে 0 sport shooting for various events 20 টা পোষ্ট আছে মেল ক্যান্ডিডেট ফিমেলৰ 1 টা পোষ্ট খালি আছে সো ইয়াতে আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ তেনেকৈ মানে আপোনালোকে ভালকে বস্তুবিলাক এনেকৈ চাই লব আকৌ ৰিপিট কৰি চাই লব কোনটো পদত কিমান মানে পোষ্ট আছে মানে কোনটো খেলৰ সাৰ্টিফিকেট থকাবিলাকে কোনটো পদত মানে কিমানটা পোষ্ট মানে ইহঁতৰ খালি আছে ধৰক ফুটবল খেলৰ যোনবিলাক ল'ৰা-ছোৱালী তাৰ সাৰ্টিফিকেট আছে এইবিলাকে কিমানটা পোষ্ট ইহঁতৰ কাৰণে খালি হৈ আছে এইবিলাক যদি গম পাবলৈ হলে ভিডিওটো বহুতেই ইম্পৰ্টেন্ট আৰু ভিডিওটো শেষলৈ চাবলৈ যত্ন কৰিব আপোনালোকে ভিডিওটো স্কিপ নকৰিব মানে শেষলৈ চালেহে বস্তুটো আপোনালোকে ভালকে বুজি পাব সো ইয়াত দিছে আপোনালোকক এপ্লিকেশন ফিজ ফৰ ইণ্ডিয়ান তিব্বত বৰ্ডাৰ পুলিচ ফোর্স ITBP ৰিক্ৰুটমেন্ট ফৰ দা ফোর্স অফ কনষ্টেবল জেনাৰেল ডিটি আপোনালোকে দেখিবলৈ পোৱা যাব সো আন্ডাৰ স্পোর্টস কোৱাৰ্টাৰ এণ্ড 2023 are as follows তো আপোনালোকে ইয়াত দেখুৱা হৈছে যে স্পোর্টস জাৰ্জৰ সাৰ্টিফিকেট আছে মেল ক্যান্ডিডেটস বিগিনিং টু আন্ডাৰ ইয়াত মানে OBC and economically weaker section মানে ইয়াত you are OBC এবিলাক মানে এপ্লিকেশন ফিজ তো মানে কাটিব লাগিব কিমান কাটিব লাগিব 100 rupees আপোনালোকে এপ্লিকেশন ফিজ কাটিব লাগিব EWS OBC আৰু UR সো এবিলাকে 100 rupees এপ্লিকেশন ফিজ কাটিব লাগিব কিন্তু ফিমেল ক্যান্ডিডেটস NSC ST এবিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে ইহঁতৰ কাৰণে নীল সো ইয়াতে আমাক এজ লিমিট দিয়া আছে এডুকেশন কোৱালিফিকেশন দিছে ইয়াত মানে তুমি কি মেট্ৰিকুলেশন অৰ ইকুৱেলেন্স ফ্ৰম ৰিকগনাইজ বৰ্ড মানে দিছ আৰু তেনেকৈ তোমালোকে সিম্পল মেট্ৰিক পাস কৰিলে পাই যাব সো এজ লিমিট ইয়াত দিয়া আছে 18 বছৰৰ পৰা তোমাৰ ম্যাক্সিমাম মিনিমাম 18 ইয়াৰ্স আৰু ম্যাক্সিমাম তোমাৰ 23 ইয়াৰ্সত হৈ যাব মানে 23 বছৰলৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব পাৰ এজ ৰিলেক্সেশন এজ সুট আপোনালোকক কিমান দিয়া হ'ব এতিয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত এজ তো কিমান দিয়া হৈছে এজ ইউপাৰ এজ ৰিলেক্সেশন ইয়াত 5 বছৰ দিছে ঠিক আছে তাৰ পিছত 3 বছৰ দিছে মানে SC/ST বাই 5 বছৰ OBC কাৰণে 3 বছৰ এজ সুট দিয়া হৈছে সো ফিজিক্যাল স্ট্যান্ডার্ড তো আমি চাও মেল ক্যান্ডিডেট হাইট 170 সেন্টিমিটার ঠিক আছে আৰু ST কাৰণে 162.5 সেন্টিমিটার ঠিক আছে চেষ্ট তো হ'ব তোমাৰ 80 সেন্টিমিটার আৰু ST কাৰণে 76 সেন্টিমিটার ঠিক আছে তাৰ পিছত 85 মানে সেন্টিমিটার কিবা এক্সপেন্ডেড মানে ফুলিব লাগিব 85 সেন্টিমিটার ঠিক আছে আৰু ST কিমান সেন্টিমিটার হ'ব লাগিব 81 মানে 70 সেন্টিমিটার অলৰেডি থাকিব লাগিব তাৰ পাছতে কি আছে ফুলাই পিনে বহুতো ফুলাই পিনে 81 সেন্টিমিটার হ'ব লাগিব এতিয়া ফিমেল ক্যান্ডিডেটৰ কাৰণে 157 সেন্টিমিটাৰ লাগে কি হাইটটো লাগিব তাৰ পাছতে তোমাৰ ST কাৰণে কিমান দিয়া হৈছে তো গাইস এই পদবিলাকত এপ্লাই অনলাইন 1 নৱেম্বৰৰ পৰা 28 নৱেম্বৰ ভিতৰত হ'ব তো লাষ্ট ডেট 28 নৱেম্বৰ বুলি আমাক ইয়াত দেখুৱা হৈছে সো গাইস ভিডিওটো ইম্পৰ্টেন্ট আছিল আৰু অলপ হলেও আপোনালোকে যদি সহায় কৰিছে তেতিয়া ভিডিওটো লাইক কৰিব নাপাহৰিব আৰু চেনেলটোলৈ পোন প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন প্ৰেছ কৰি অল কৰি ৰাখিব জয় হিন্দ জয় ভাৰত বন্দে মাতৰম